বন্ধুসকল অৱশেষত 316টা খণ্ড কমপ্লিট কৰাৰ পিছত নিয়ৰ ভুল ধাৰাবাহিকখনৰ অন্ত পৰিল। নিয়ৰ ভুলৰ শেষ খণ্ডটিত আমি দেখিবলৈ পাওঁ অনন্যাই অৰুন্ধতীক হত্যা কৰিবলৈ ওলায়, কিন্তু সেই সময়তে ইন্সপেক্টৰ কল্যাণ আহি কিনে অৰুন্ধতীক অনন্যাৰ পৰা ৰক্ষা কৰে আৰু অনন্যাৰ ইয়াত মৃত্যু হয়। ইয়াৰ পাছত আদিত্য আৰু অৰুন্ধতীৰ স্বাভাৱিক জীৱন ঘূৰি আহে আৰু সিহঁতে আদিৰাৰ লগত সুখেৰে থাকিবলৈ লয়। ৰাহুল আৰু তৃষ্ণাৰ বিয়া হয় আৰু জেঠীয়েকে চাহ বাগানৰ কাম কাজ হাতত লয়। কিন্তু আমি সকলোৱে এইটো জানিবলৈ পাই আচৰিত হওঁ যে আচলতে ত্ৰিদীপ কল্যাণ বৰুৱাৰ ভায়েক আছিল আৰু অনন্যা কল্যাণ বৰুৱাৰ প্ৰথমা পত্নী আছিল। কিন্তু অনন্যা মানসিক ৰোগী হোৱা বাবে কল্যাণ বৰুৱাক পাহৰি গৈছিল। সেইবাবে অনন্যাৰ স্মৃতিশক্তি ঘূৰাই আনিবলৈ ইন্সপেক্টৰ কল্যাণে ত্ৰিদীপক অনন্যাৰ লগত প্ৰেমৰ খেল খেলিবলৈ গৈছিল। কিন্তু অনন্যাই ত্ৰিদীপক তাইৰ মাকৰ হত্যাকাৰী বুলি ভাবে আৰু অনন্যাই ত্ৰিদীপক হত্যা কৰে। কিন্তু আচলতে অনন্যাৰ মাকৰ হত্যাকাৰী আছিল কল্যাণ বৰুৱা। ত্ৰিদীপে ককায়েকক বচাবলৈ গৈ নিজেও মৃত্যুমুখত পৰে। অৱশেষত কল্যাণ বৰুৱাই অভয়ক হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে। আৰু এনেদৰে অন্ত পৰে নিয়ৰ ভুল ধাৰাবাহিক চিৰিয়েলখন। আপোনালোকৰ বাৰু নিয়ৰ ভুল ধাৰাবাহিক চিৰিয়েলখন চাই কেনেকুৱা লাগিছিল আৰু চিৰিয়েলখন এনেদৰে শেষ হৈ যোৱাত আপোনালোক বাৰু সুখী নে আপোনালোকে ইয়াৰ পাৰ্ট 2 বিচাৰে? আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আছিল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।